নমস্কাৰ। গণেশ পূজাৰ আন্তৰিক শুভেচ্ছাৰে ভৰসা কাৰতীৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম। আজিৰ পবিত্ৰ বৰদৰা চতুৰ্থী, গণেশ চতুৰ্থী, গণেশ পূজাৰ দিনা ভক্তিভাৱেৰে জ্ঞানমূলক গণেশ দেৱতাৰ কেইটামান ৰহস্যৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। ভগৱান শিৱ কৈলাশপতি, সদাশিৱ, ভোলানাথ আৰু পাৰ্বতীৰ পুত্ৰ তথা কাৰ্তিকৰ ভাই, অচিন্ত, অব্যক্ত, অনন্ত গণেশ দেৱতাৰ পৰা আমি শিকিবলগীয়া কেইটামান মহত্বপূৰ্ণ জ্ঞানৰ বিষয়ে জানি লওঁ আহক। গণেশ শব্দৰ অৰ্থ হ'ল গণ বা ক্ষুদ্ৰ অনু পৰমাণুৰ স্বামী। এই বিশ্ব ব্ৰহ্মাণ্ড, গোটেই সংসাৰখন ক্ষুদ্ৰ ক্ষুদ্ৰ অনু পৰমাণুৰে সৃষ্টি হৈছে। আমাৰ শৰীৰ, চকু, কাণ, নাক আদি বিভিন্ন ইন্দ্ৰিয়সমূহ ক্ষুদ্ৰ অনুৰ দ্বাৰা সৃষ্টি হৈছে। আৰু আমাৰ শৰীৰ ইন্দ্ৰিয়সমূহৰ স্বামী হ'ল আমাৰ আত্মা, যি আত্মা অচিন্ত্য, অব্যক্ত, অবিনাশী বুলি কোৱা হয়। এই কাৰণেই আত্মা আৰু গণেশক একেই বুলি কোৱা হয়। অৰ্থাৎ আত্মা আৰু গণেশ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। সেয়ে শাস্ত্ৰত কৈছে, তুমি আত্মা, তুমি গণেশ। গণেশ দেৱতাক হাতীৰ স্বৰূপত উপস্থাপন কৰাৰ এক বিশেষ ৰহস্য আছে। আপুনি গণেশ দেৱতাক সম্পূৰ্ণ ভক্তিভাৱেৰে যদি দৰ্শন কৰে, গণেশ দেৱতাৰ ৰূপ আৰু তৰংগ অন্তৰাত্মাত অনুভৱ কৰে, এই তৰংগ আৰু গণেশ দেৱতাৰ সকলো গুণ যেনে বিশালতা, গৌৰৱ, নিৰ্ভয়তাই আমাৰ চেতনাত এক অদ্ভুত শক্তি যোগাই তোলে। হাতীয়ে কেতিয়াও ভয় নকৰে। হাতীৰ খোজত গম্ভীৰতা, গাম্ভীৰ্যতা আছে। হাতীৰ গাত বিশিষ্ট বল আছে। হাতীৰ গাৰ এই বল শক্তি এই সংসাৰৰ আন কোনো প্ৰাণীৰ দেহত নাই। হাতীৰ যাত্ৰা পথত সন্মুখত আহিবলগীয়া সকলো বাধা বিঘিনি দূৰ কৰিব পাৰে। ধৰি লওক, হাতীৰ যাত্ৰা পথত সন্মুখত এজোপা ডাঙৰ গছ বা প্ৰকাণ্ড শিল এটা পৰি আছে। তেতিয়া হাতীয়ে সেই গছজোপা উভালি ভাঙি আঁতৰাই পেলাব পাৰে। সেয়ে হাতীৰ আন এটা নাম হ'ল বিঘ্নেশ, গণেশৰ আন এটা নাম হ'ল বিঘ্নেশ। এইকাৰণেই গণপতি দেৱতাক বিঘিনি নাশক বুলি মনা হয়। হাতীৰ প্ৰকাণ্ড মূৰ হাতীৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ প্ৰতীক। এইকাৰণেই গণপতি দেৱতাক বিদ্যাদায়ক বুলি কোৱা হয়। সেয়ে জ্ঞান, বুদ্ধি, সিদ্ধিৰ দেৱতা বুলি কোৱা হয় গণেশক। হাতীৰ ডাঙৰ কাণ দুখন চকুলৈকে পৰি আছে। হাতীয়ে কাণ দুখনেৰে চকু দুটা ঢাকি ধৰিব পাৰে। ইচ্ছা হ'লে কাণ দুখন আঁতৰাই চকু দুটাৰে চাব পাৰে। ইচ্ছা নহ'লে কাণ দুখনেৰে চকু দুটা ঢাকি ধৰিব পাৰে। কাণ খুলি শুনিবও পাৰে, কাণ বন্ধ কৰি নুশুনিবও পাৰে। ইয়াৰ অৰ্থ এইটোৱেই যে শুনা আৰু দেখাৰ মাজত সামঞ্জস্য ৰক্ষা কৰাৰ প্ৰয়োজন। নিজৰ চকুৰে নেদেখাকৈ আনে কোৱা কথা শুনি নিজৰ মনত আন মানুহৰ প্ৰতি যিকোনো ধাৰণা এটা সৃষ্টি কৰি নল'ব। একেদৰে কেৱল চকুৰে দেখি কাণেৰে একো নুশুনাকৈ আনৰ প্ৰতি নিজৰ মনত ভুল ধাৰণা এটা সৃষ্টি নকৰিব। ফটোত আপুনি হয়তো গণেশৰ ডাঙৰ পেটটো আৰু এই পেটত নাগ বিৰাজমান হৈ থকা দেখিছে। পেটৰ অৰ্থ হ'ল স্বীকাৰ কৰা, আৰু নাগ মানে হ'ল জাগৃত অৱস্থা, সজাগতা। সংস্কৃত নাগ শব্দৰ অৰ্থ হ'ল আপুনি, মই, আমি সকলোৱে নিজৰ চেতনাক জাগ্ৰত কৰি তোলা। এটা কথা মনত ৰাখক, আমি যেতিয়ালৈকে নিজৰ চেতনাক জাগ্ৰত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি নৈতিকভাৱে এজন পূৰ্ণাংগ মানুহ হ'ব নোৱাৰোঁ। গণেশ দেৱতাই হাতত অংকুশ আৰু পাশ লৈ থকা দেখিছোঁ। অংকুশ মানে হ'ল মাউতে হাতী চলাবলৈ, হাতীক নিয়ন্ত্ৰণ কৰিবলৈ হাতীক খোচা খুকুৰিখনক অংকুশ বুলি কোৱা হয়। একেদৰে হাতী বান্ধিবলৈ যিডাল ৰছী ব্যৱহাৰ কৰে, সেই ৰছীডালক পাশ বুলি কোৱা হয়। এই অংকুশ নিজে নিজক নিয়ন্ত্ৰণ কৰিব লাগিব আমি নিজে, আৰু প্ৰেমৰূপী পাশেৰে আমি নিজক বান্ধিব লাগিব। এই মহত্বপূৰ্ণ জ্ঞান
আমাক অধিক প্ৰয়োজন। এই মুহূৰ্তত আপোনাৰ মনত হয়তো প্ৰশ্নৰ উদয় হৈছে, ইমান ডাঙৰ গণেশ দেৱতাক সৰু নিগনি এটাৰ ওপৰত কিয় বহুৱাই দিলে? মহাদেৱ আৰু মা পাৰ্বতীৰ পুত্ৰ তথা কাৰ্তিকৰ ভায়েক গণেশ দেৱতাৰ বাহন নিগনি। নিগনি সংঘৰ্ষ আৰু সংগ্ৰামৰ প্ৰতীক। দাঁতেৰে কুটাটোৱে হ'ল নিগনিৰ কাম। সৰু ক্ষুদ্ৰ এটা বস্তুৰ পৰা কোটি কোটি ডাঙৰ বিশাল ৰহস্যলৈকে জ্ঞানৰ সীমাত উপস্থিত হোৱা যায়। জ্ঞানৰ যোগেদি আমাৰ ভিতৰৰ চেতনা জাগি উঠে আৰু আমাৰ আনন্দ সুখ প্ৰাপ্তি হয়। এই সুখ আৰু আনন্দৰ প্ৰতীক হ'ল বুনিয়া লাড়ু। গণেশ বুদ্ধি সিদ্ধি আৰু জ্ঞানৰ মংগলমূৰ্তি দেৱতাৰূপে পূজিত। গণেশৰ বাহন নিগনি বৰ আনন্দ মনৰ। নিগনিয়ে প্ৰতিটো খোজ বহু সাৱধানেৰে আগবঢ়ায়। আমিও জীৱনত নিগনিৰ দৰে প্ৰতিটো কাম ভাবি গুণি আনন্দ মনেৰে কৰিব লাগে। এনে কৰিলে আমি আমাৰ লক্ষ্যত সফল হ'ব পাৰোঁ। বৰদ মুদ্ৰাত থকা গণেশ দেৱতাৰ অভয় হস্ত মুদ্ৰাই আমাক কৈছে, ভয় নকৰিবা, সকলো মোৰ চৰণত সমৰ্পণ কৰি চিন্তামুক্ত হোৱা। এই আনন্দৰূপী বুনিয়া লাড়ু তোমাৰ বাবে। এয়াই হ'ল অচিন্ত অনন্ত অব্যক্ত গণেশ দেৱতাৰ ভৌতিক ৰূপৰ ৰহস্য। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।